নমস্কাৰ, আপোনালোকে চাইছে নাইন এছাম টুডে লৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমবাৰ যদি মোৰ ভিডিঅ' চাইছে, ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। এতিয়াৰে পৰা নিয়মীয়া হ'ব বাণিজ্যিক ৰন্ধন গেছৰ যোগান। এটা ভাল খবৰ, পশ্চিম এছিয়াত শেহতীয়াকৈ সৃষ্টি হোৱা সংকটকালীন পৰিস্থিতিৰ ফলত দেশত LPG যোগান ব্যৱস্থাৰ ক্ষেত্ৰত সাময়িকভাৱে গ্ৰহণ কৰা কেতবোৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ পুনৰ পৰ্যালোচনা কৰা হৈছে। এই পৰ্যালোচনাৰ পাছত ভাৰত চৰকাৰে বাণিজ্যিক ৰন্ধন গেছৰ যোগান পূৰ্বৰ স্তৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী সূত্ৰই জনোৱা মতে, বাণিজ্যিক ব্যৱহাৰৰ বাবে থকা LPG চিলিণ্ডাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰা হৈছে। ফলত হোটেল, ৰেষ্টুৰেণ্ট, খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আৰু অন্যান্য বাণিজ্যিক গ্ৰাহকে পুনৰ পূৰ্বৰ দৰে LPG লাভ কৰিব পাৰিব। ইয়াৰ উপৰি বাল্ক LPGৰ যোগান সংকট পূৰ্বৰ অৱস্থাৰ সৰ্বাধিক 50%লৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। সংশ্লিষ্ট বিভাগসমূহে পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণৰ নজৰ ৰাখি যোগান ব্যৱস্থা স্বাভাৱিক কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে। আনহাতে যিসকল গ্ৰাহকৰ পাইপযুক্ত প্ৰাকৃতিক গেছ সংযোগ আছে, তেওঁলোকে দীৰ্ঘম্যাদী সমাধান হিচাপে PNG ব্যৱহাৰ অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে, শক্তি খণ্ডত বিকল্প ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পালে যোগান ব্যৱস্থাৰ ওপৰত হ্ৰাস পোৱাৰ লগতে গ্ৰাহকসকলে অধিক সুবিধা লাভ কৰিব। চৰকাৰৰ এই সিদ্ধান্তই বাণিজ্যিক ব্যৱসায়ীসকলক স্বস্তি প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। পাছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। জামিন নাপালে জুবিন গাৰ্গৰ 2 দেহাৰক্ষীয়ে। 23 জুলাইত পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। আদালতৰ পৰা সময় বিচাৰে পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ অধিবক্তাই। ইফালে আজিও ন্যায়ালয়ত সকাহ নাপালে সিদ্ধাৰ্থ শৰ্মাই। পৰৱৰ্তী শুনানি সম্পন্ন হ'ব 24 জুলাইত। জব্দকৃত বেংক একাউণ্ট খুলি দিয়া সন্দৰ্ভতো 24 জুলাইত ধাৰ্য শুনানিৰ দিন। মহাবীৰ একুৱাক খুলিবৰ বাবে HCত আবেদন জনাইছিল সিদ্ধাৰ্থৰ অধিবক্তাই। তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। হ'বলগীয়া স্বামীক মাৰিবলৈ পৰকীয়া প্ৰেমিকৰ সৈতে ৰেষ্টুৰেণ্টত বহি প্লেনিং কৰিছিলে চিয়াই। 600 কোটি টকাৰ সম্পত্তিৰ গৰাকী কেতন আগৰৱালা হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে। যোৱা 18 জুনত চিয়া গোৱেলে তেওঁৰ প্ৰেমিক চেতন চৌধুৰীৰ সৈতে মিলি নিজৰ বাগদত্তা কেতন আগৰৱালাক লোহাগড় দুৰ্গৰ প্ৰায় 3300 ফুট উচ্চতাৰ পৰা তলৰ খাৱৈত ঠেলি দিয়াৰ হত্যা চেষ্টা কৰিছিলে। চিয়া আৰু কেতনৰ যোৱা ফেব্ৰুৱাৰী মাহত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিলে আৰু অহা নৱেম্বৰ মাহত জয়পুৰত তেওঁলোকৰ ধুমধামেৰে বিবাহ সম্পন্ন হোৱাৰ কথা আছিলে। হত্যাকাণ্ডৰ পিছত চিয়াই কেতনৰ পৰিয়ালক জনাইছিলে যে ট্ৰেকিং কৰাৰ সময়ত ভৰি পিছলি পৰিহে কেতনৰ মৃত্যু হৈছে। কিন্তু আৰক্ষীয়ে তদন্তত সমগ্ৰ পৰিকল্পিত ষড়যন্ত্ৰ পোহৰলৈ আহে আৰু 23 জুনত আৰক্ষীয়ে চিয়া আৰু চেতন দুয়োকে গ্ৰেপ্তাৰ কৰে। এই বিয়াখনৰ বাবে প্ৰায় 14 পৰা 17 কোটি টকা খৰচ কৰাৰ পৰিকল্পনা কৰা হৈছিলে। ইয়াৰ বাবে উদয়পুৰৰ দৰে বিলাসী হোটেল বুকিং কৰা হৈছিল আৰু ৰাজপ্ৰসাদ, ব্যক্তিগত বিমান আদিৰ দৰে আড়ম্বৰপূৰ্ণ ব্যৱস্থা কৰাৰ যো-জা চলিছিলে। কিন্তু হঠাতে ঘটিছিল এক ঘটনা। ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা পৰকীয়া প্ৰেমিক চেতনৰ পিতৃ বাবুল চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, আমি সেই যুৱতীগৰাকীক কেতিয়াও দেখা নাই আৰু তেওঁৰ বিষয়ে একোৱেই নাজানো। আনকি মই কালিহে চিয়া নামটো গম পাইছোঁ। মই তাইক প্ৰথমবাৰৰ বাবে আৰক্ষী থানাতহে দেখিছোঁ। তেওঁ লগতে জনায় যে থানাত চেতনক লগ কৰোঁতে চেতনে কৈছিল যে ঘটনাৰ সময়ত তেওঁ চিয়া আৰু কেতনৰ পৰা বহুত আঁতৰত থিয় হৈ আছিলে। চেতনৰ খুৰাক উদয়ৰাম চৌধুৰীয়ে চেতনক এগৰাকী খেলুৱৈ আৰু অতি সহজ ল'ৰা বুলি উল্লেখ কৰি তেওঁক মিছাকৈ ফান্দত পেলোৱা হৈছে বুলি দাবী কৰে। আৰক্ষীৰ জালত কেনেকৈ পৰিল প্ৰেমিক? আৰক্ষীয়ে CCTV ফুটেজ পৰীক্ষা কৰাৰ সময়ত দেখিবলৈ পায় যে 18 জুনৰ তীব্ৰ গৰমৰ মাজতো এজন যুৱকে হুডি আৰু শ্বৰ্টছ পিন্ধি হাতত হেডফোন লৈ কেতন আৰু চিয়াক পিছে পিছে অনুসৰণ কৰি গৈছিলে। সন্দেহোপজাত আৰক্ষীয়ে কাৰিকৰী বিশ্লেষণ আৰু ছ'চিয়েল মিডিয়া প্ৰফাইল পৰীক্ষা কৰি যুৱকজন চেতন চৌধুৰী বুলি চিনাক্ত কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে চিয়া আৰু চেতনে বিগত দীপাৱলীৰ পৰা ইজনে সিজনৰ সংস্পৰ্শত আছিল আৰু বিগত 6 মাহত তেওঁলোকৰ মাজত 2012তকৈ অধিক ফোন কল হৈছিলে। 18 জুনৰ ৰাতিপুৱা পুনৰ এখন কেফেত বহি দুয়ো মিলি কেতনক হত্যা কৰাৰ পৰিকল্পনা চলাইছিলে আৰু দুৰ্গৰ প্ৰথমটো স্থানৰ পৰা ঠেলি দিয়ে মৃত্যু নিশ্চিত হ'ব সেই স্থান নিৰ্বাচন কৰিছিলে।
ইয়াৰ পূৰ্বেও 14 জুনত চিয়াই কেতনক পাহাৰৰ পৰা ঠেলি হত্যা কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু কেতনে এডাল গছত ধৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিছিলে। সেই সময়ত চিয়াই সাপ দেখাৰ বাবেহে এনে কৰা বুলি নাটক কৰি নিজকে বচাইছিলে। বৰ্তমান আৰক্ষীয়ে ঘটনা পৰিকল্পিত হত্যাকাণ্ডৰ সন্দৰ্ভত দুয়োকে অধিক সোধা-পোছা অব্যাহত ৰাখিছে। পাছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ডিজিটেল জালিয়াতি RBI দিব 25,000 টকালৈ ক্ষতিপূৰণ। আজিকালি বহু লোক ডিজিটেল পেমেণ্ট জালিয়াতি অথবা প্ৰবঞ্চনাৰ বলি হয়। প্ৰতিদিনে প্ৰবঞ্চকে নতুন নতুন কৌশলেৰে সৰকায় গ্ৰাহকৰ ধন। UPI, ইণ্টাৰনেট বেংকিং আৰু মোবাইল পেমেণ্টৰ ব্যৱহাৰে দ্ৰুতগতিত বৃদ্ধি হোৱাৰ লগে লগে চাইবাৰ জালিয়াতিৰ ঘটনাও বৃদ্ধি পাইছে। ভুৱা KYC আপডেট, ফিচিং লিংক আৰু ক্ষতিকাৰক মোবাইল এপৰ জৰিয়তে বহু গ্ৰাহক প্ৰতাৰণাৰ বলি হৈছে। পিছে তাৰ মাজতে আহিছে এটা ভাল খবৰ। ডিজিটেল পেমেণ্ট জালিয়াতিৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলক অধিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাৰ অধীনত ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অভিযোগ দাখিল কৰিলে সৰ্বাধিক 25,000 টকালৈ ক্ষতিপূৰণ লাভ কৰিব পাৰিব। নতুন সময়সমূহ 2027 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে। ইফালে RBIৰ নতুন নিৰ্দেশনা অনুসৰি কোনো গ্ৰাহকে অনুমোদিত ডিজিটেল লেনদেন আৰু জালিয়াতি ঘটনাৰ লক্ষ্য কৰাৰ পাছত 5 দিনৰ ভিতৰত বেংকক অৱগত কৰিলে নিৰ্ধাৰিত চৰ্তসমূহৰ ভিত্তিত ক্ষতিপূৰণ দাবী কৰিব পাৰিব। ডিজিটেল পেমেণ্ট ব্যৱহাৰকাৰীসকলে যাতে জালিয়াতিৰ সন্মুখীন নহ'লে সম্পূৰ্ণৰূপে ক্ষতি বহন কৰিব নালাগে, সেই উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নিৰ্দেশনাটো সদৰি কৰা হৈছে। তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। কৃষকসকলৰ বাবে ভাল খবৰ। এই আঁচনিৰ পৰা 60 বছৰ বয়সৰ পিছত লাভ কৰিব 34,000 টকা। খেতি কৰাটো বৰ কষ্টকৰ কাম। বয়সৰ লগে লগে এই কামটো অধিক কঠিন হৈ পৰে। সেই বহু কৃষকে বৃদ্ধ বয়সত আৰ্থিক সুৰক্ষাৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে বিশেষ পেঞ্চন আঁচনি আৰম্ভ কৰিছে। যোগ্য কৃষকে 60 বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিমাহে 3,000 টকাৰ ফিক্সড পেঞ্চন লাভ কৰিব। অৰ্থাৎ প্ৰতি বছৰে মুঠ 34,000 টকা নিশ্চিত আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰা হ'ব। ফলত বৃদ্ধ বয়সতো আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জীয়াই থকাটো সহজ হৈ পৰিব। এই সুবিধা কোনে পাব আৰু কেনেকৈ আবেদন কৰিব জানি লওক। এই আঁচনিৰ সুবিধা কোনে পাব? এই আঁচনি পেঞ্চন সুবিধা লাভ কৰিবলৈ চৰকাৰে কিছুমান সহজ যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰিছে। এই আঁচনিখন মূলতঃ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে যিসকলৰ 2 হেক্টৰ বা তাতকৈ কম কৃষিভূমি আছে। লগতে আবেদনকাৰীৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগে। কি চৰ্ত মানি চলিব লাগে? এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰী ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ সদস্য হ'ব নোৱাৰে। কৰ্মচাৰীজন ৰাষ্ট্ৰীয় বীমা নিয়োগৰ হিতাধিকাৰী হ'ব নোৱাৰে। কৰ্মচাৰীজন কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ সদস্য হ'ব নোৱাৰে। যদি আবেদনকাৰী আয়কৰদাতা হয় তেন্তে তেওঁ এই আঁচনিৰ সুবিধা নাপাব। মাহিলী মাত্ৰ 55 টকা জমা কৰি এই পেঞ্চন লাভ কৰিব পাৰিব। এই আঁচনিৰ বিনিয়োগ প্ৰক্ৰিয়া অতি সহজ। আবেদনকাৰী বয়সৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিমাহে 55 টকাৰ পৰা 200 টকালৈ জমা কৰিব লাগিব। আটাইতকৈ সম্পূৰ্ণ কথাটো হ'ল আপুনি প্ৰতিমাহে যিমান ধন জমা কৰে সেইখিনি ধন কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পেঞ্চন একাউণ্টত জমা কৰিব। ফলত অৱসৰৰ পিছত নিশ্চিত পেঞ্চন পোৱাৰ সুযোগ পোৱা যায়। কেনেকৈ আবেদন কৰিব? আঁচনিৰ বাবে আবেদন কৰিবলৈ বাৰে বাৰে কোনো চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে। ওচৰৰ কমন ছাৰ্ভিচ চেণ্টাৰত গৈ আপুনি সহজেই নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, সক্ৰিয় মোবাইল নম্বৰ, ভূমিৰ নথি, বেংক পাছবুক। নথিপত্ৰ জমা দি পঞ্জীয়ন কৰাৰ পিছত নিৰ্ধাৰিত প্ৰিমিয়াম পৰিমাণ প্ৰতিমাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব। 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিমাহে 3,000 টকাকৈ পেঞ্চন পোৱাৰ আৰম্ভ হ'ব। তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ভয়ংকৰ বানত টচ টচ অৰুণাচল। নেপকৰ প্ৰকল্পস্থলীত ভয়ংকৰ বান। খুলি দিয়া হৈছে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট। চকুৰ সন্মুখতে বোকা পানীৰ ঢলে ধাহি মুহি নিলে ঘৰ-দুৱাৰ, বাট-পথ। এই পৰ্যন্ত ক্ষতিগ্ৰস্ত 18টা বাসগৃহ, নিৰ্দিষ্ট 3 জন। বানৰ সমান্তৰালকৈ অৰুণাচলৰ কেইবানিও জিলাত ভয়ংকৰ ভূমিস্খলন। লখিমপুৰতো বাজিছে বিপদ ঘণ্টা। নৈ পৰি ৰাজ্যক সতৰ্কবাণী লখিমপুৰ জিলা প্ৰশাসনৰ। অৰুণাচলত ভয়ংকৰ বানৰ পিছতে সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। নিপকো প্ৰকল্পৰ ওপৰ ভাগত হোৱা ভয়ংকৰ বানৰ বাবে খুলি দিয়া ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট। ফলত বানত বিধ্বস্ত হৈ পৰিছে অৰুণাচলৰ জনজীৱন। কেইবাটাও অঞ্চল প্লাবিত হোৱাৰ লগতে চকুৰ ওচৰতে বোকা পানীৰ ঢলে
বোৱাই নিয়ে ঘৰ-দুৱাৰ, ৰাস্তা-পথ সকলো। ইপিনে ঠায়ে ঠায়ে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ৰাজপথত পাহাৰ মাটি খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ভাৰতীয় নাগৰিকত্বৰ প্ৰকৃত প্ৰমাণ কি? পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়, ই মূলতঃ এক ভ্ৰমণ নথি। বিদেশত ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পৰিচয় নিশ্চিত কৰাৰ বাবে পাছপোৰ্ট ব্যৱহাৰ কৰা হয় বুলি বুধবাৰে স্পষ্ট কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে। পাছপোৰ্টক ভাৰতীয় নাগৰিকত্বৰ চূড়ান্ত বা নিৰ্ণায়ক প্ৰমাণ হিচাপে গণ্য কৰা নহয়। ইয়াৰ পিছতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে, যদি পাছপোৰ্টেই নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ নহয়, তেন্তে ভাৰতীয় নাগৰিকত্ব কেনেদৰে প্ৰমাণ কৰা হয়? বিশেষজ্ঞসকলৰ মতে ভাৰতত সকলো নাগৰিকৰ বাবে একক বা সাৰ্বজনীন নাগৰিকত্ব প্ৰমাণপত্ৰৰ ব্যৱস্থা নাই। নাগৰিকত্ব আইন 1955 অনুসৰি জন্ম, বংশসূত্ৰ পঞ্জীয়ন, নেচাৰেলাইজেশ্যন অথবা ভূখণ্ড সংযুক্তিকৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব পাৰি। ফলস্বৰূপে নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত বিভিন্ন নথিপত্ৰৰ সমন্বয়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সাধাৰণতে নাগৰিকত্ব প্ৰতিপন্ন কৰাৰ বাবে ব্যৱহৃত নথিপত্ৰসমূহৰ ভিতৰত আছে জন্ম প্ৰমাণপত্ৰ, পঞ্জীয়ন বা স্বাভাৱিকীকৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা ব্যক্তিৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ, প্ৰয়োজন অনুসৰি পিতৃ-মাতৃৰ নাগৰিকত্ব সম্পৰ্কীয় নথি, ভোটাৰ পৰিচয় পত্ৰ, যি কেৱল ভাৰতীয় নাগৰিককহে জাৰি কৰা হয়, বিদ্যালয়ৰ প্ৰমাণপত্ৰ, ডমিচাইল নথি আৰু অন্যান্য চৰকাৰী নথিপত্ৰ।